মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰ সাহত তুমি হেৰুৱাবানো কি আহিলি দে কামখিনি কৰ এই ৰ যোৱাৰ সময়ত এই খৰিকেইডালো ফালি থৈ যাবি হা We grew up a little too fast. I miss the days that we chill and relax. Where did the time go? It all passed. Now I need to go back. I had no worries, but always had plans. Only thing I did was pick out the trash. Now it's much harder to laugh. Hard to get up and then work on my craft. I need inspiration. Don't need no validation. No more medication. Should try some meditating. I don't need you to save me. Feel like all of you hate me. Everything's been so hard with all the situations lately. I just need to numb the pain for a minute. I just wanna run away on vacation. I don't know what else to say now. I just need to numb the pain. Oh, Hirakjyoti. কি আছে নদুত কি আছে অথনিৰ পৰা বিস্কুট আনিব কৈ আছো বিস্কুট লৈ আছা গৈছনে নাই তই Relax. Vacation. I don't know what else to say now. I just need to numb the pain. Oh, I just wanna numb the pain. I just wanna run away. I don't know what else to say now. I just need to numb the pain. কি লাগে I don't know why, but I feel like a burden. এই বিস্কুট দে Can't really climb, so used to the hurt. It's trying to keep flipping me at the wrong এই বিস্কুট I just wanna
ঐ নল কিয় হা ঐ ল আৰু ফুট কম দামী বিস্কুট দে বে কাম কৰা মানুহে খাব কি লাগে লাগে কি হা আঠা বিস্কুট দে হেট ঐ তই চাহটো খাই ল দাদা গৈছোঁ চাহ লওক চাহ আনিছা ভাত ভাত লওক নালাগে দিয়ক পেট ভৰি গ'ল লওক লওক দামী চাউলৰ ভাত জিৰা ৰাইচ নাই নাই নালাগে দিয়ক মইনা পানী এগিলাচ দিবা নেকি পাগল নেকি তই কি গিলাচত পানী দিছ মা চুপ দাদা তাই নাজানিয়ে সেইটো গিলাচত পানী দিছে আপুনি বেয়া নাপায় যদি এইটো গিলাচত লৈ খাবচোন আৰু দাদা বেয়া নাপায় যদি আইনাৰ গিলাচটো দমকলত ধুই আনি দিবচোন
তেওঁলোকৰ মতে মোৰ দেহত পৰিচালিত হয় কুকুৰৰ তেজ। দেখাত তেওঁলোক মানুহ, কিন্তু হেৰুৱাই পেলাইছে মানৱীয় আৱেগ। নহয় মই অভিজাত, কিন্তু মোৰ আত্মসন্মান কিয় বন্দী কৰিব বিচাৰে আপোনালোকৰ সোণৰ সজাত?